আপোনালোকে চাই আছে CKS কাৰ্টুনৰ ইউটিউব চেনেল। যদিহে আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনে আমাৰ ভিডিঅ'বোৰ লাইক কৰিব, বন্ধুতে শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো টিপি অল কৰি দিব। গতিকে আহকচোন আগবঢ়াওঁগে ভিডিঅ'টো মাজলৈ। सेल्फी थोड़ा थोड़ा ले जिंदगी इसी का नाम है। ओ দাদা শুনচোন কি কৰিছ? দেখি শুনি প্ৰশ্ন নকৰিবি দেই, ছোৱালী যায় কোনোবা। তোক যে আজিকালি একো মাতিব নোৱাৰি কিয় কাৰণে? তই যে মোক এনেকৈ কেলে ব্যৱহাৰ কৰ? মই ভালকৈ মাতিছোহে দাদা বুলি, তই যে একেবাৰে মোক জিতি কৈছ কিয় কাৰণে? মুখৰ পৰা এনে পটককৈ ওলাই গ'ল। ক কেলে আহিছিলি? শুনচোন পটককৈ তোৰ মোবাইলটো দে না, লগৰ এজনীক ফোন এটা কৰিব লগা আছে মানে। আজি আমাৰ টিউশ্যন হ'বনে নাই তাকে সুধোঁ। নাই দেই, নাপাওঁ। যায় কোনোবা সৰু ছোৱালী মোবাইল লাগে। যা গম পাই যা। লগৰ ছোৱালী নে কি তইহে জানিবি। নাপাওঁ মোবাইল যা। তোৰ আজিকালি এটিকেটটো বেছি হৈছে আৰু মই কথা এটা লগামহে। তোক যে সামান্য মোবাইলটো খোজোতে তই ইমান গাড়ী, মই কি লগৰ ছোৱালীজনীলৈ ফোন নকৰি বেলেগ কাবলৈ ফোন কৰিম নেকি? তাৰ বৰ ভাল কথা ক'লি, শুনি বহুত ভাল লাগিল। তই নিজৰ ভনীয়েৰক বিশ্বাস নকৰ আৰু আজি মই দেউতাক তোৰ কথা লগামেই। তই যে দিনৰ দিনটো এনিটাইম ফোনত লাগি থাক আৰু মই চব লগাম আজি। তই কি ভাবিছ দাদা? তই মোৰ কথা লগাবি, মই কি এনেই থাকিম নি? তই মোক সাজি লগাবি, মোৰ তাৰ বিপৰীতকৈ কথা এটা লগাই দিম, বুজিছ নাই? ঠিক আছে চাম আজি তই যিকনে মই যিক। আজি ওলাই যাব কোন কিমান পানীৰ মাছ। সেইটো তই চাই ল'বি যা। তই মোক একো কৰিব নোৱাৰ। তই মোক কৈছো নহয়, তই মোৰ চুলিডালে হিলাব ন, তই চাই থাক। দাদাই মোক মাৰিলে। ঐ তই যে মিছাকে কন্দা এক্টিং কেলে কৰিছ? মাহঁতক সঁচাকে বুলি আহিব। কন্দা বন্ধ কৰ। আগতে কৈ ৰ মোবাইল দিবিনে নিদিয়? নহ'বা চাবি এতিয়া কান্দি গোটেই মানুহ গোটাই দিম কিন্তু। দিবিনে নিদিয় মোবাইল ডাইৰেক্ট ক। দেবী ল তই আজি দেখিছো তই কান্দি কেনে ৰঞ্জিত যা ল। মোৰ লগত তুমি এনেও নোৱাৰা। সমক কৰি আহিবি, গম পাম নাপাওঁ। তই মোৰ ভনীৰ লগত জিকিব কেতিয়াও নোৱাৰ। মোবাইলটো এতিয়া মোৰ নখচিবি, মই এতিয়া গেম খেলিহে মোবাইল দিম। ৰাতি লবি দেই। এই লগত সঁচাকে নোৱাৰি দেই, মানে এনেকুৱা অভাৰ এক্টিং কৰিব পাৰে মানে। সঁচাকে মোৰ ভণ্টি হয়নে নহয় বাৰু? ডাউট আছে দেই মোৰ।